Hi friends, welcome back to my channel. আৰু আজি হল মোৰ বাইদেউৰ বিয়া দেখিছে আপোনালোকে পেন্ডেল তো জিন হওক এতিয়া ভিতৰত যাম চাও কি হয় কি না সৰু এটা ভিডিও কৰিম মানে মোৰ মায়ে ক'লে যে এটা ভিডিও এটা কৰ স্মৃতি হিচাপত ৰৈ যাব তো সেই কাৰণে ভিডিওটো কৰো আজি দিনটোত কি হয় সৰু সৰু কৰি ভিডিও কৰি থাকিম চাই থাকিব এতিয়া পানী তুলবা যাব দেখছে প্ৰথমে আহিছে আমাৰ জিঠিমা আৰু গোটেই কিজন আহিছে মানে বৌ বাইদেউ তাৰপিছত মা খুৰীমা গোটেই মাখা আহিছে গোটেই পালটন হৈ গৈছে দেখছে আপোনালোকে এতিয়া পানী তুলবা যাই আছে কীৰ্তন ঘৰত মানে বাৰাদিৰ কীৰ্তন ঘৰত যাই আছে পানী তোলা আহি পাল লগে লগে আমাক লোকে এই দায়িত্ব দিছে দেখছে আপোনালোকে আমি দুই এই দায়িত্ব আছো কি ধৰবা লাগাত বস্তু পেট্রোল যে ডুবা পেট্রোল লেগেছে কি দিন বললা স্মৃতি লেগেছে ডাংসা লেগেছে তলে দি যাবে চলে গেছে হয়েছে এতিয়া নিয়মখিনি কৰিছে দেখিছে আপোনালোকে এইটো মায়েক মানে পেহী আৰু এইটো হ'ল দাদেক মানে মই কন্দাদা বুলি মাতো কিন্তু এনে নাম মিণ্টু দাস তো যি নহওক দাদেক আমাৰ দেবীৰ মানে যাৰ বিয়া মোৰ নিজৰ বাইদেউ নহয় মোৰ পেহীৰ ছোৱালী হয় তো এইক আমি দেৱী বুলি মাতো মৰমতে কিছুমানে পাপৰ বুলি মাতে আচল নাম হ'ল চন্দনা আলু নি কৰিছে দেখোনে এতিয়া ভিন্দই তাইক দাঙি লৈ আহিছে দেখিছে আপোনালোকে তাতে গা ধুৱাব আরে কোটে কথা দি একবার বঢ়িয়া A few moments later. এতিয়া মই গা পা ধুই ৰেডি দেখিছে আপোনালোকে আৰু এইযোৰ কাপোৰ নতুন নহয় দিয়ক পুৰণা কাপোৰ তো যি নহওক মানে দীপৰাৰ ভাত আছে তো ফটাফট যাওয়াৰ ভোকো মস্ত টান ভোক লাগছে মানে ৰাতিপুৱাৰ পৰা এখন ৰুটি আৰু অলপ আলু ভজা খাইছোঁ বাছ সেইখিনি খাই উলমুলকে দাউৰি আছোঁ আৰু এইটো বস্তু আনিছোঁ সেইটো বস্তু আনিছোঁ এই নখ কাটি দিলোঁ দেখিছে আপোনালোকে ভিডিঅ'ত তো যি নহওক এই সৰু সুৰা কামখিনি কৰিলোঁ আৰু মানে হাগা লাগছিল টান নহ'লে মই ইয়াতে থাকলোঁ হয় সেইকাৰণে ফটকে আহি গা পা ধুই ৰেডি ইথানাৰ নাজানো কি পাৰোঁ দেখুৱাম ভিডিঅ' আৰু ৰাতি বৰ আহিব আৰু বৰৰ ঘৰ হ'ল হাউলিত মোক মাতপা যাবা কৈছিল কিন্তু মই নেগ'লোঁ বেলেগে গৈছে তো যি নহওক দেখুৱাম দিয়ক যি পাৰোঁ দেখুৱাম আৰু এতিয়া মই যাওঁ এতিয়া মই আহি পালোঁ আৰু আহি পায়ে দেখিছোঁ ফটোশ্বুট আৰম্ভ তো যি নহওক ফটো উঠক মই এতিয়া পিছফালে যাওঁ চব্জি গুটি আছে দেখছে আপোনালোকে আৰু এইফালে ভাত ৰান্ধি আছে মাংস মাছ কমপ্লিট আৰু মানুহো আহিছে অলপমান দেখুৱাও আপোনালোকক চাওক গোটেই চব্জিখিনি হৈছেই ভাত চাত চব হৈছে আৰু এওঁলোকে বিলি আছে তো এতিয়া মই ভিতৰত যাওঁ ৰ'ব ভিতৰত যাই মোক বা আৰু কি দায়িত্ব দিয়ে চাওঁ ৰ'ব
বৰ্তমান মোৰ এই থৈ থকা ডিউটি বসছে দেখিছে প্ৰেজেণ্ট দেখা থৈ আছোঁ ৰ'ব এতিয়া আমাৰ কণবায়েকে থৈ আছে পাৰ্চেলবিলাক মই দি আছোঁ কণবায়েকে থৈ আছে থৈ কণবাইদেউ এইটো আমাৰ কণবাইদেউ ষাঠি আনিছে A few moments later. বাপ্পা কি আঁকে আছে বয়েক দুটাই অ ভাবছে মায়েকক কি কৰি দি আছে তাই ভাবি আছে তাই চাই আছে এনকে মায়েকক বা কি বা কৰি দি আছে এনকে এতিয়া মই মোৰ গানটোৱে শুনি আছো দিয়ক ভাতিজা ইফালে ভাতিজা এইকেইটা আৰু এইবোৰ ভাতিজি আমি এনেকে বহি আছো দৰা আহিব আৰু অলপ পিছত এইটো হ'ল ভাতিজি ভাতিজি আৰু এই মাংস খাই বিৰাট বেয়া পায় আলুৰ বাকাল খাই ভাল পায় আলুৰ বাকাল খাই ভাল পায় এই কেনে ভাতিজি পাইছো এইটো মই মাৰি মাৰি লাগে ঐ কি মাছৰ কাটা খাই ভাল পায় মৰি যাব বাপৰে বাপ বিৰাট দিছে বাহ বঢ়িয়া 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 Doraiche. Hey, Doraiche. Saul marbo, Saul. Dorak Saul marbo. Doraiche. Saul.
এতিয়া বামুণে মন্ত্ৰ চন্ত্ৰ মাতা আৰম্ভ কৰিছে আৰু কন্যাদান কৰিব আমাৰ কন্দাদাই। দেখিছে হাঁহা মোহন হৈ বহি আছে ইয়াত। বাপৰে এতিয়া কইনাক দাঙি আনছে আমাৰ ভিন্দৈ, মানে পেহীৰ ডাঙৰ জোৱাইক, এইটো হ'বলগীয়া সৰু জোৱাইক। তো দাঙি লৈছে ভিন্দৈ, বিয়া আৰম্ভ হ'ব এতিয়া। দেখা পাইছা ৰবাহে ভাইটি মই পৰি যামে বাবু দে এতিয়া আপোনালোকে কইনাবৰ দিব তাৰপৰা পান নহ'ব হা পানী চিটা দিব বৰষুণৰ পানী আছে বটল পানী আছে বটল পানী এইটো চিন্তা দিব অলপ বেয়ালি জানি খালে এতিয়া নিয়মখিনি কৰি আছে দেখিছে আপোনালোকে। আৰু এই নিয়মৰ বিষয়ে মই ইমান ভালকৈ নাজানো, সেইকাৰণে নকওঁ, আপোনালোকে জানেয়ে। আৰু এতিয়া মাতিছে নেওতা খাব, ময়ে মাতিছোঁ দিয়ক তেওঁলোকক। তো এওঁলোক সকলোখিনি বৰগিৰাৰে মানুহ খাই আছে। এতিয়া দৰাই কইনাৰ বৰদেউতাক, মানে এইজন হ'ল বৰদেউতাক, দেখিছে আপোনালোকে। তাৰমানে জ্যেষ্ঠজনক মান যে ধৰে জানে আপোনালোকে। তো ডাঙৰ কেইজনক মান ধৰি আছে তেওঁ।
এতিয়া গোটেই কামখিনি শেষ কৰিলোঁ, বিয়া চিয়া কমপ্লিট হৈ গ'ল, কইনা গুচি গ'ল ঘৰত, দৰাৰ ঘৰত গুচি গ'ল আৰু বাজিছে 3:30। তো যি নহওক এতিয়া ময়ো শুম দিয়ক আৰু যি পাৰোঁ দেখুৱালোঁ ভিডিঅ'টোত। ধন্যবাদ।